স্বাগতম জনাইছোঁ। আজি মই এজন বিশেষ অতিথিৰ লগত বহি আছোঁ। এজন অতিথি নহয়, এজন মাধৱ বুলি ক'ব লাগিব, যিজন নেকি এনেকুৱা এটা আপোনাৰ কৰ্মশীলতাত মানে এনেকুৱা কৰ্মত পাগল, যিজনে নজনা বস্তু একো নাই বুলি ক'ব লাগিব। শিকাৰ ঢোলৰ পৰা আদি কৰি পিনে আপোনালোকে দেখিছে হাৰমনিয়াম, শংখ, বাঁহী, তবলা, খোল আৰু নেগেৰা। আৰু এইখিনি বিষয়ে অলপমান ক'ম। তাৰ আগতে মই আমাৰ কাকতিদাক অকণমান চিনাকি দিবলৈ অনুৰোধ জনালোঁ। মোৰ নাম শ্ৰী দিব্যজ্যোতি কাকতি। বৰ্তমান মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছোঁ এতিয়া পদাৰ্থ বিজ্ঞান বিভাগত। তাৰ লগতে এইখিনি মই ভাল পোৱা কামখিনি কৰি যাওঁ, শিকিবলৈ চেষ্টা কৰোঁ। খুব যে সকলো যে জানো তেনেকুৱা নহয়, এতিয়াও বহুত কিবা কিবি আছে। যিখিনি মোৰ ভাল লাগে এইখিনি আচলতে মই কৰি যাওঁ। এতিয়া বিশেষকৈ হ'ল আমাৰ এই অল ইন ওৱান চেনেলটো এটা জেনেৰেল নলেজৰ ওপৰত চেনেলটো। সেই হেতুকে মই আজি দিব্যজ্যোতি দাৰ এইখিনি কৰি যোৱাৰ মাজতো মই আজি অকণমান সময় উলিয়াই তেখেতৰ ওচৰত আহিছোঁ আৰু তেখেতক কেইটামান মই সাঁথৰ দিবলৈ আহিছোঁ। আৰু তাৰ লগে লগে প্ৰথমতে সাঁথৰকেইটা সুধি পাছত এইখিনি যিখিনি বাদ্যযন্ত্ৰ আছে এই বাদ্যযন্ত্ৰখিনি কথা আপোনালোকক মই ভালকৈ বুজাই দিবলৈ মই তেখেতক অনুৰোধ দিম। প্ৰথমতে মই দিব্যজ্যোতি দাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, সাঁথৰ এটা সুধিব বিচাৰিছোঁ। প্ৰথম সাঁথৰটো হ'ল ৰাম লক্ষ্মণ সীতা গুৰিটো বৰ তিতা। এইটো আপুনি ক'লে ৰাম লক্ষ্মণ সীতা গুৰিটো বৰ তিতা। গুৰিটো যদি তিতা হয়, এনেকুৱা আমি তিতা হ'বলৈ হ'লে আমি খোৱা খাদ্যই হ'ব লাগিব নিশ্চয়, নহ'লে আমি তিতা মিঠা কেনেকৈ সেইটো আপুনি ক'ব লাগিব। আমি কি বস্তুৰ গুৰি তিতা পাওঁ? আমি খাই থকা খাদ্যবোৰৰ ভিতৰত তিয়হটো বাৰু আমি এতিয়া আপোনালৈ থকা ২ নম্বৰ প্ৰশ্নটো হৈছে এক মাতৃৰ গৰ্ভত বহুত পুত্ৰ কৰি পুত্ৰই এৰে প্ৰাণ। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ। এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্ৰাণ। অজস্ৰ সন্তান লৈ থকা এগৰাকী মাতৃ, মাতৃক আঘাত কৰা পুত্ৰ, এইটো তেনেকুৱাতো ঢেৰ কেঁকুৰাৰ ভিতৰত ঢেৰ পোৱালি থাকে। কিন্তু আঘাত কৰিবলৈ হ'লে আঘাত কৰি আকৌ এনেও মাতৃক আঘাত কৰিবলৈ যাবলৈ পুত্ৰ বিনাশ হ'ব, যিকোনো পুত্ৰৰে বিনাশ হ'ব। কিন্তু অজস্ৰ পুত্ৰ তেনেকৈ ভবা হয়। আমাৰ জুইশলা বাকচটোৰ কথা ভাবিব পাৰি নেকি? লাগিব, কিন্তু আমাৰ দিব্যজ্যোতি দাক মানে প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইমান ধুনীয়াকৈ দি গৈছে। হয়, ২ নম্বৰটো হ'ল আচলতে চ'লাৰ বাকচটোত বহুতো কাঠি থাকে, আৰু সেই কাঠিটো যেতিয়া আমি মানে ইউজ কৰোঁ তেতিয়া মাতৃৰ গালত মানে মাৰি দিয়া হয়। সুন্দৰ উদাহৰণ। মাতৃক যদি আমি অপকাৰ কৰিবলৈ যাওঁ পুত্ৰৰে বিনাশ। এতিয়া আপোনালৈ থকা ৩ নম্বৰ প্ৰশ্নটো হৈছে একেবাৰে চকু মুদিলে দেখি মেলিলে নেদেখি ইনো কি ভাগ্যৰ বিধি। চকুৰ যেতিয়া আমি চকুকেইটা মুৰি দিওঁ তেতিয়া দেখি, যেতিয়া মেলো তেতিয়া নেদেখি, কি ভাগ্যৰ বিধি। চকু মুদিলে আমি শুই থাকিব লাগিব, শুই থাকিলে আমি সপোন দেখো। একদম সঁচা কথা পাৰিলে দিব্যজ্যোতি দা, গোটেইকেইটা পাৰিলে। হয়, তেখেতক মানিব লাগিব জেনেৰেল নলেজৰ ঘৰত। এতিয়া মই দিব্যজ্যোতি দাৰ ওচৰলৈ আহিছোঁ, সাঁথৰৰ মাজৰ পৰা আঁতৰিছোঁ। মই প্ৰথমতে আপোনাক সুধিম, আপুনি এই শংখৰ দেখিছোঁ ৩টা অংশ আছে, 3টা অংশৰ এটা মই পৃথক দেখিছোঁ। এই পৃথকটোৰ বিষয়ে অকণমান আপুনি ক'ব নেকি? প্ৰথমতে ক'ব লাগিব পৃথকটো কেনেকুৱা। মই শংখকেইটা দেখুৱাই দিব এতিয়া এনেইতো বিভিন্ন প্ৰকাৰ আচলতে। সেইটো অলপ আকাৰত ডাঙৰ, আকাৰত ডাঙৰ যদিও এই শংখকেইটা দুইটা আমি দেখিছোঁ যে খোলাটো আমি বাওঁফালে পাইছোঁ। হয়, এইটো বাওঁফালে পাইছোঁ। গতিকে এইবিলাক বাওঁফালে খোলাৰ কাৰণে আমি বামাৱৰ্তী বুলি কওঁ, বামাৱৰ্তী শংখ, বামাৱৰ্তী। ঠিক তেনেকৈ এই শংখটো আচলতে ভগৱান বিষ্ণুৰ হাতত থাকে বুলি কয়। এইটো কিন্তু সোঁফালে খোলা, এইটো বজাব নোৱাৰি, বাকীকেইটা বাজে। গতিকে এইটোক কয় দক্ষিণাৱৰ্তী আৰু বামাৱৰ্তী। এইটো উল্টাকৈ খোলা, সোঁফালে খোলা, বাকীকেইটা বাওঁফালে। এইটোৱে পাৰ্থক্য। এই মানে মই কোৱা কথাটো কৈছোঁ আৰু মই কৈছোঁ এতিয়া আপুনি শংখ বজায় নে?
চেষ্টা কৰোঁ বাৰু অকণমান বজাই দেখোন আচ্ছা এই ভাগটো বজোৱা শংখ নহয় বাৰু আমি পূজা কৰোঁ আচলতে বিষ্ণুৰ হাতত থকা শংখ বুলি কয় বাকী সেই দুটাৰ যিকোনো এটা কোনটো বজাই দিব মই দেখিছোঁ প্ৰায় সেইটো দেখোঁ ডাঙৰটো বজোৱা দেখা নাই চেষ্টা কৰিছোঁ দেই চেষ্টাহে কিন্তু ভগৱানৰ ওপৰতে কথা এবাৰ আপুনি আমাক এটা ভূপেন্দাৰ যিকোনো এটা বাঁহীৰ সুৰ শুনাই দিব ভূপেন্দাৰ গীতৰ হয় ভূপেন্দাৰ এতিয়া এই যিটো পৰিস্থিতিৰ লগত আমাৰ চলি আছে তাৰ লগত সংগতি ৰাখি এটা যিকোনো সংগীত নিশ্চয় মই তেখেতৰতো বহুত গীত আৰু দেশৰ মানে হেৰি আছিল দেশ প্ৰেমিক তেওঁ দেশৰ কাৰণে অসমৰ কাৰণে কিমান গীত ৰচনা কৰিলে তেওঁৰ এটি অকণমান বজাই দিলে হ'ব ন অকণমান বজাই আপুনি বাঁহী বজায় ইমান সুন্দৰকৈ বাঁহী বজায় আপুনি এই বিদ্যাটো আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু কাৰ পৰা শিকিলে অকণমান এই বাঁহীৰ কথা আছিলে বহুতে হয় সেইটো প্ৰশ্ন কৰে আনুষ্ঠানিক শিক্ষা মই আচলতে হাৰমনিয়ামৰ ভোকেলৰ লৈছিলোঁ আৰু তবলাৰ লৈছিলোঁ মোৰ শিকাইছিলে যিজন মোৰ গীতৰ গানৰ গুৰু আছিল তেখেতৰ নাম শ্ৰীযুত সুকুমল ধৰ আৰু তবলা মই শিকিছিলোঁ শ্ৰীযুত পৱন ভট্টাচাৰ্যদেৱ তেখেত জাগৃতি কলা পৰিষদৰ বৰ্তমান তবলাৰ শিক্ষক তেওঁলোক দুজনৰ ওচৰতে শিকিছিলোঁ কিন্তু বাঁহী আচলতে মই তেনেকৈ আনুষ্ঠানিক শিক্ষা লোৱা হোৱা নাই বাঁহী এটা মই সৰুতে হেৰাই পাইছিলোঁ আৰু সেই তেতিয়াৰ পৰাই মই বাঁহীৰ প্ৰতি ধাউতি আছিল বাঁহী শুনি ভাল পাইছিলোঁ হেৰাই পাইছিলোঁ বাঁহীটো তাৰপিছত মেট্ৰিক দিয়াৰ পিছত যেতিয়া বহুতখিনি সময় আচলতে পোৱা যায় গোটেই মেট্ৰিক দিয়ালৈকে স্কুল মেট্ৰিক দিয়াৰ পিছত বহুত 3 মাহ 2 মাহ সময় ধুনীয়াকৈ পোৱা যায় বিহু আহি থাকে তেতিয়া এপ্ৰিল মাহ হয় তো মই ভাবিলোঁ বাঁহীৰ বিষয়ে মানে অকণ শিকিব পাৰি নেকি এইটো সময়খিনি কিদৰে সদ মানে ব্যৱহাৰ কৰিব পাৰি আচলতে বাঁহী এটা মই ঘৰতে কাটি বাঁহ কাটি মই শিকিবলৈ চেষ্টা কৰিছোঁ কিন্তু মই তেতিয়ালৈকে নাজানো বাঁহীত যে 6টা ফুটা আচলতে দৰ প্ৰয়োজন হয় মই চিফুং বাঁহীৰ নিচিনা 5টা ফুটা কৰি তাতে শিকিবলৈ খুব চেষ্টা কৰিছিলোঁ কিন্তু তেতিয়ালৈকে নাই তাৰপিছত মোক এটা আনি দিলে
তেনেকৈ ঘৰতে অভ্যাস কৰিলোঁ মাত ওলালে কিবা কিবি অলপ চেষ্টা কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়ালৈকে মই তেনেকেই সৰু সুৰাকেই কিবা কিবি বজাওঁ আৰু খুব যে পাৰ্গত হৈছোঁ তেনেকুৱা এতিয়া আজিও পাৰ্গত হোৱা নাই কিন্তু তেতিয়া একেবাৰেই নাজানিছিলোঁ বুলিও ক'ব পাৰি তেতিয়া এজন ব্যক্তি একদম দেৱতুল্য ব্যক্তি তেওঁৰ নাম আছিলে শ্ৰীযুত মৃণাল শৰ্মা তেখেত আচলতে গুৱাহাটী নলবাৰী সেইফালৰ নামনি অসমৰ নিজো এজন ব্যক্তি ইয়াতে চাকৰি সূত্ৰে আছিল আচলতে এতিয়া তেখেত এই ডিগবৈত নাথাকে তেখেতৰ বাঁহীৰ মাত শুনি মই মুগ্ধ হৈছিলোঁ ৰাস্তাৰে গৈ থাকোঁতে হঠাৎ শুনিছোঁ যে ইমান সুন্দৰ বাঁহীৰ মাত কোনে বজাইছেনো মই নিজেও যেতিয়া বাঁহীৰ প্ৰতি দুৰ্বলতা আছিলেই মই গৈ তেখেতক লগত কথা পাতিলোঁ লগ কৰিলোঁ মই ক'লোঁ মানে কিদৰে শিকিব পাৰি আচলতে আৰু সঁচা কথা ক'বলৈ গ'লে মই বিশেষ নাজানো বাঁহী আজিও শিকি আছোঁ তেখেতে শিকিবলৈহে শিকাই দিলে আচলতে মোক বাঁহী শিকাই দিলে বুলি ক'ব নোৱাৰি বাঁহী কেনেকৈ শিকে কেৱল সেইটো শিকাই দিলে আৰু শিকিবলৈ শিকিলে মানুহে যিকোনো সময়তে শিকি থাকিব পাৰে আচলতে মোক সেই দেখুৱাই দিলে চাৰেগামাখিনি সুকুমল ঘৰচাই যিহেতু মোক গানৰ কোৰ্চখিনি দিছিলেই শাস্ত্ৰীয় সংগীতৰ সেইখিনি আহি মই বাঁহীত অভ্যাস কৰিলোঁ ঠিক তেনেকৈ অলপ আগবঢ়া হ'ল আনুষ্ঠানিক শিক্ষা লোৱা হোৱা নাই তাৰপিছত ইউটিউব বা বিভিন্ন ব্যক্তি লগ পাইছোঁ কিন্তু প্ৰধান তেনেকৈ আগবাঢ়িছিলোঁ তেনেহ'লে অনুভৱ আমি বেছি দীঘলীয়া নকৰোঁ 15 দিন লগ পাম আকৌ সময় আহিলে এতিয়া আপোনাৰ এটা প্ৰশ্ন এতিয়া যিখন কেবৰ বিষয়ে হুলস্থুল আছে আপুনি কেবখনৰ বিৰোধিতা কৰেনে নিশ্চয় এইটো আমাৰ অসমৰ বিৰুদ্ধে কেব বুলি নহয় উঠা পদক্ষেপৰ নিশ্চয় আমি বিৰোধিতা কৰোঁ তেনেহ'লে আমি ভিডিঅ'টো ইমানতে আহিছোঁ আমি কেবখনৰ বিৰোধিতা কৰোঁ পুনৰবাৰ একেলগে